দেৱালীৰ দিনাখন বৰষুণে হওক বা ধুমুহাই হওক আমিতো বম ফুটামেই কৈ পিনে ৰাতি 2টা বজাত আমাৰ দেৱালী স্পেচিয়েল খানাও খালো হৰে কৃষ্ণ এভৰিৱান আৰু স্বাগতম জনাইছো এপিসোড 1 অফ দেৱালী ভ্লগ ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিল যদিও অলপ পিছত বৰষুণটো কমিল আৰু আজি ইপিনে মোৰ গাৰ্ডেনত মোৰ ফেভাৰিট ফুলটো বহুত দিনৰ মূৰত ফুলিছে মোৰ সাবস্ক্ৰাইবাৰ আৰু ফলোৱাৰখিনিক দিৱালী বুলি গিফ্ট দি দিছো লৈ ল'ব দেই দেৱালী হয় আৰু বোমা নুফুটালে হ'বনে আহি গ'লো সেইকাৰণে বোমাৰ দোকানত বোমা কিনিব মই কিনি নিলো ফুলজাৰি আলু বম জলকীয়া বম কলগছ বম আৰু চকৰি বম এইপিনে আকৌ ভণ্টিয়ে ফটো উঠিবৰ কাৰণে ৱাল এখন ডেকোৰেশ্যন কৰি আছে তাতেই লাইট লগোৱা দায়িত্বটো মোক দিলে যিটো মই একদমেই বেয়া পাওঁ বাৰু এইবিলাক বাদ দিয়ক আবেলি হোৱাত সকলোৱে নিজৰ ঘৰৰ সন্মুখত চাকি জ্বলোৱাত এতিয়াহে দেৱালী লাগিছে সময় ফটাফট ৰেডি হৈ এতিয়া মই গভীৰ চিন্তাত যে প্ৰথমতে কোনটো বম ফুটাও টাইগাৰ নে ৰাইনো মই বোলো দুইটা এতিয়া থৈ কিনে ফুলজাৰিৰে আৰম্ভ কৰো কিমান নোৱাৰো চিগমা হ'ম মাজে মাজে পুকিও হ'ব লাগে কিন্তু পুকি হৈ ফুলজাৰি জ্বলাই থাকোতে দেখিলো এই পোৱালে বম ফুটাই আছে মই বোলো এটা মুখৰে চুলি ছেকেণ্ড এপিছডটো অহাকালি আহিব তো ফ'ল' কৰি ল'ব